हेलो गाइस, আজি মই আপোনালোকক দেখুৱাম আমাৰ খেতি আৰু খেতিত কি আছে সকলোবোৰ দেখুৱাম আৰু এতিয়া মই শাক উঠাব আহিছোঁ। শাক উঠাম আৰু লগতে আপোনালোকক দেখুৱাম। বলক দেখুৱাম। এয়া হৈছে বিন, এয়া নহৰু, এয়া শাক উঠাইছোঁ। এইখিনি উঠালোঁ আৰু উঠাই আছোঁ ৰ'ব। আৰু ইয়াতে উঠাব আহিলোঁ ভতুৱা শাক আৰু আপোনালোকে আৰু কোনোবা ঠাইত হেৰি কয় জিলমিল শাক বুলি কয়। আৰু এয়া মই উঠাম আৰু তাৰপিছত দেখুৱাম এইটো শাক। এয়া শাক উঠালোঁ আৰু অকণমান উঠাওঁ, এই জিলমিল শাকো উঠাওঁ আৰু হৈ যাব। আৰু এয়া লাই শাক মস্ত ডাঙৰ ডাঙৰ হৈছে। এতিয়া আমি এই ভাজি খাম, কিন্তু ৰাতি নহয়, আমি খাম ৰাতিপুৱা, মানে কালি ৰাতিপুৱা খাম। এতিয়া উঠাই লওঁ শাকবিলাক। শাক উঠোৱা হৈ গ'ল আৰু এতিয়া মই আপোনালোকক দেখুৱাম ফুলৰ বাগিচা আৰু ফুলৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাম। এতিয়াতো বিশেষকৈ নাৰ্জী ফুলে ফুলে, নাৰ্জী ফুল দেখুৱাম দেই। এয়া হৈছে নাৰ্জী ফুল আৰু ফুলিব বাকী আছে, এইবিলাক কলি ধৰিছে। আৰু এয়া নাৰ্জী ফুল। আৰু আজিৰ ভিডিঅ'টো এইখিনি, আপোনালোকে কেনেকুৱা ক'লে জনাব। আৰু আজি এইটো ভিডিঅ' মই ফেচবুকতো দিম আৰু ফেচবুকটো মোক প্লিজ ফ'ল' কৰি দিব আৰু ইউটিউবতো দিম, ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰিব। আৰু কেনেকুৱা ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, মই বনাব চেষ্টা কৰিম। আৰু আজিলৈ আহিছোঁ, বাই।